हेलो गाइस वेलकम बैक माय यूट्यूब चैनल। अपनी যদি ই শ্ৰম কাৰ্ড বনাইছে বা ই শ্ৰম কাৰ্ড আছে আপোনাৰ কাৰণে কেইবাটাও আপডেট। ই শ্ৰম কাৰ্ড থকা হিতাধিকাৰীৰ কাৰণে চৰকাৰে মাহে 500 টকা দিব বুলি নিউজ চেনেলত প্ৰকাশ হৈছে আৰু কিমান সঁচা অফিচিয়েল ফালৰ পৰা কোনো এনাউন্স মই পোৱা নাই কিন্তু আৰু আপুনি এককালীন 10,000 টকা পাব বুলি নিউজ চেনেল যোগে মই শুনা পাইছোঁ। আৰু কেনেকৈ আপুনি ই শ্ৰম কাৰ্ডটো আপডেট কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি কোনোবা মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব যাতে মই দিয়া ভিডিঅ' আপুনি পোনপ্ৰথমতে চাব পাৰে। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি এইটো সাইডত অহাৰ কাৰণে আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু সাৰ্চ বাৰত টাইপ কৰিব ishram.gov.in। আপুনি এইটো সাইডত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এইটো সাইডৰ লিংকটো মই ডিসক্ৰিপশনত দি দিম, আপুনি ডাইৰেক্ট আহিব পাৰিব। অহাৰ পিছত আপুনি ইয়াতে চাব ৰেজিষ্টাৰ অন ইশ্ৰম অলৰেডি ৰেজিষ্টাৰ্ড, কাকত চাক আপডেট বুলি আছে, আপুনি আপডেটত ক্লিক কৰি দিব আৰু অলপ সময় ৱেইট কৰিব। এনেকৈ আপুনি ইণ্টাৰফেচ দেখা পাব। ইয়াতে চাক UAN নাম্বাৰ, ডেট অফ বাৰ্থ, কেপচা দি পেলাই আপুনি জেনাৰেট OTP ক্লিক কৰিলে আপোনাৰ যিটো ই শ্ৰম ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে, যেতিয়া আপুনি ই শ্ৰম কাৰ্ড বনাইছিলে সেইটো নম্বৰত এটা OTP যাব। মই এটা UN নাম্বাৰ দি পেলাই আপোনালোকক দেখুৱাই আছোঁ। আপুনি কেপচা দিয়াৰ পিছত ইয়াতে চাব জেনাৰেট OTP, ইয়াতে ক্লিক কৰি দিব। আপোনাৰ ৰেজিষ্টাৰ্ড নম্বৰত এটা OTP যাব। OTPটো আপুনি ইয়াত ফিল কৰি দিব। মোৰ তাত এটা OTP আহিছে, মই এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। কেপচাটো দিয়াৰ পিছত ভেলিডেটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকৈ দুটা অপশ্যন পাব, এটা হ'ল আপডেট প্ৰফাইল আৰু ডাউনলোড UN কাৰ্ড। আপুনি আপডেট প্ৰফাইলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এনেকৈ অপশ্যন পাব। ইয়াতে চাওক পাৰ্চনেল ইনফৰমেশ্যন আছে আৰু এড্ৰেছ আছে, এডুকেশ্যন, ইনকাম, এনেকৈ আপুনি কেইবাটাও অপশ্যন পাব। গোটেইকেইটা আপুনি অপেন কৰি চাব লাগিব। আপুনি প্ৰথমতে এড্ৰেছত ক্লিক কৰিব আৰু য়েছত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ ষ্টেট, আপোনাৰ ডিষ্ট্ৰিক্ট আৰু ষ্টেট ID, যদি আপোনাৰ ষ্টেট ID ইয়াত নাই তেন্তে এড কৰি দিব। গুগলত চাৰ্চ কৰিলে আপুনি ষ্টেট স্পেচিফিক ID পাই যাব আৰু ইয়াত কৰি দিব। এনেকৈ আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাব। যদি ঠিকে ঠাকে আছে অকণ স্ক্ৰল ডাউন কৰিব, ইয়াতে চাওক আপডেটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এটা আপডেট হৈ গ'ল। ইয়াতে চাওক পাৰ্চনেল ইনফৰমেশ্যন, আপুনি ইয়াতে ক্লিক কৰিব, ইয়াছত ক্লিক কৰিব, গোটেইখিনি আপুনি ফিল কৰিব। যদি ফিল নাই ইয়াত চাওক নৰ্মেল ডিটেইলছ নাই, যিকেইটা আপোনাৰ ষ্টাৰ মাৰ্ক আছে গোটেইখিনি আপোনাৰ ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত আপুনি ইয়াতে চাওক আপডেট বুলি আছে, আপডেটত ক্লিক কৰি দিব। এনেকৈ গোটেইখিনি বস্তু আপোনাৰ ফিল কৰিব। আপোনাৰ বেংক ডিটেইলছ চাব, যদি ঠিক আছে তেন্তে এবাৰ চাই ল'ব। এনেকৈ আপোনাৰ বেংক ডিটেইলছ শ্ব' কৰিব। যদি ঠিক আছে তেন্তে আপডেটত ক্লিক কৰি দিব আৰু কণ্টিনিউ কৰি দিব। এনেকৈ আপুনি গোটেইখিনি চোৱাৰ পিছত ফিল কৰাৰ পিছত আপুনি প্ৰিভিউ প্ৰফাইল পাব। ইয়াতে ক্লিক কৰি আৰু এবাৰ চাই ল'ব। যদি ঠিক ঠাক আছে তেন্তে আপুনি ফাইনেলি ছাবমিট কৰি দিব আৰু বেক কৰি দিব। এনেকৈ আপুনি ই শ্ৰম কাৰ্ড আপডেট কৰি ৰাখিব আৰু চৰকাৰী যিবিলাক আঁচনি আপুনি ই শ্ৰম কাৰ্ডৰ জৰিয়তে হয়তো পাব পাৰে। ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব। ধন্যবাদ।